হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভাল। আৰু দুপৰীয়া আজি খানা বনাব আহিছোঁ। বহুত দিন ব্লগ বনোৱা নাই। আজি ভাবিলোঁ কি বনাওঁ ষ্টাৰ্ট কৰিছোঁ আৰু যি দেখাওঁ চাই থাকিব। তো আজি চয়াবিনৰ আঞ্জা বনাম। এয়া মই চয়াবিন ভাজি আছোঁ। চয়াবিনৰ আঞ্জা মানে বহুত বেছি ভাল লাগে। সদায় মানে দালি খাই আমনি লাগে। তো চয়াবিন আলু দালি তেনেকৈ মিক্সকৈ বনাম, বহুত বেছি সোৱাদ হয়। তাৰে পিছত এয়া হ'ল নেচেৰা ভাজিম। হ'ব আৰু তেনেকেই খাম আৰু তাৰপাছত আৰু বতৰটোতো বেয়াই এইকেইদিন আপোনালোকে জানেই, পূৰা বৰষুণ দি আছে, আকৌ মাজে মাজে ৰ'দো দিয়ে। আমাৰ বতৰটো বেয়া বুলি ভাবি আৰু মানে দিব বুলি ভাবি আৰু তো আমাৰ ধান মেলি দিলে আৰু এক বস্তা বান্ধিবৰ কাৰণে মানে এক বস্তা আনিব। যদি চাউলটো ভাঙে বাকীখিনি আকৌ ৰ'দ দিব লাগিব, যদি নাভাঙে বাকীখিনিও আৰু মানে বান্ধিব নিব আৰু মিলত। তো বেছি ৰ'দ নাপালে, অলপ টাইম পালে আকৌ বৰষুণ অহাৰ দৰে কৰিছে আৰু দেখা পাইছে। ভাজিলোঁ, অকণমান জ্বলিও গ'ল ভিডিঅ' কৰি থাকোঁতে। তো আকৌ তেল বহাই দিছোঁ ইয়াতে, মানে এতিয়া আলুখিনি ভাজিম। তেলত গোটা জিৰা অকণমান দিছোঁ। গোটা জিৰা দিলে বহুত ধুনীয়া ফ্লেভাৰ। এয়া ফুটনা বাহাৰ ৰাইচ, তাৰপিছত এয়া পিঁয়াজ জলকীয়া। জিৰা তেলত যদি দিয়ে গোটা জিৰা, আপোনালোকে কি ধুনীয়া মানে গোন্ধ ওলায়। আপোনালোকে নিদিয়ে যদি দিব দেই গাইছ, ধুনীয়া আৰু মানে গোন্ধ ওলায়। তো অকণমান পিঁয়াজখিনি ভাজা যোৱাৰ পাছত আমি দিম আলু কাটি থৈ দিছোঁ। তাৰপিছত দালি দিম। ইয়াতে মিক্সকৈ বনাম আৰু বহুত বেছি সোৱাদ হয় এনেকুৱা আঞ্জাখন। নিয়াৰ কাৰণে মানে ধান মিলত নিব আৰু তাৰ কাৰণে ওলাইছে। আমাৰ ওচৰতে, বেছি দূৰ নহয়। তো এইখিনি মায়ে পুৰাই থ'ব। এটা বস্তু চাব ৰ'ব গাইছ, আমাৰ ভোট জলকীয়া মানে বংলা জ্বালা কিমান আছে চাব ৰ'ব গাইছ। আমাৰ ভোট জলকীয়া কি ডাঙৰ ডাঙৰ হৈছে, মৰমতে নিচিঙোৱে গাইছ, মানে খাবৰ কাৰণে চিঙো আৰু এইফালে এইফালে চাওক, আৰু এইফালে এইকেইটা ইয়াতে চাওকচোন কিমান লাগিছে। আৰু আছে ৰ'ব এইফালে মুখি চুখি নলগাব দেই গাইছ, হ'লেও কিন্তু চাওক সেইডাল এইফালেও লাগি আছে। চয়াবিনে এতিয়া মিক্সকৈ ভাজি আছোঁ। ভাজি লাষ্টত ইয়াতে দালিখিনি দি পানী ঢালি দিম। আৰু ইয়াতে আদা নহৰু পেষ্ট দিলোঁ আৰু আপোনালোকক দেখুওৱা নহ'ল। আমাৰ মুনুমা চবেইতো চিনি পায়ে গাইছ, 3টা পোৱালি জন্ম পাইছিল, এটা মৰিল, 2টা আছে। দেখুৱাম ৰ'বকচোন কি ধুনীয়াকৈ বহি আছে চাওক। এবাৰ ঘৰত যায়, পোৱালিকেইটাৰ ওচৰত যায়, অলপ টাইম থাকে, আকৌ আমাৰ ওচৰত আহে, এনেকৈয়ে থাকে তাই কৰি। পোৱালিকেইটা কেনেকৈ শুই আছে, কিমান মৰম লগা চাওকচোন। মোমাকেইটা। মোৰ খানা পিনাখিনি ৰেডি হৈ গ'ল আৰু আমাৰ এইটো ৰুম চাওক। দেউতাৰ সপোন অকণমান হ'লেও পূৰণ হৈছে, বহুত বেছি মনটো ভাল লাগিছে। আগতে আমাৰতো মাটিৰ ঘৰে আছিল, আপোনালোকে আগৰ পৰা মোৰ যিবিলাকে ইউটিউবত ভিডিঅ' চাই সেইবিলাকেতো জানেই। তো এতিয়া দেউতাৰ মানে যিহেতু বেলেগৰ ঘৰত ৰং কৰি ঘৰবোৰ ধুনীয়া কৰে, তো দেউতাৰ মানে নিজৰ ঘৰখন ৰং কৰাৰ বহুত ইচ্ছা আছিল। তো ৰং বাৰু নহয়, পুটিং কাটিছে। বাকী এটা ৰুম কৰাই নাই, এটা ৰুমহে আৰু ভালকৈ সজাই লৈছোঁ বহা ৰুমটো। তো এতিয়া মই খানা পিনা হ'ল যিহেতু, অকণমান পাছত মই টিউশ্যনো যাম। ভাতখিনি খাই পেলাই, খাব হোৱা নাই বাৰু। তো এতিয়া মই ভাবিছোঁ নখ পালিছে লওঁ। নখপালিচ লোৱা হৈ গ'ল। মুড়ি এসাঁজ খাব লৈছোঁ। আৰু এয়া চয়াবিনৰ চব্জি বনাইছিলোঁ যে, তো কণী বইল কৰিছোঁ। তাৰপিছত এয়া হ'ল লেচেৰা ভাজি, মানে জলকীয়া নেমু, এইখিনিয়ে আৰু খাই লওঁ দিয়ক গাইছ, টিউশ্যনো যাব লাগিব। এতিয়া মই টিউশ্যন গৈ আছোঁ। 3:30 বজা নাই আৰু 3:15 হৈছে। 3:30 যাই পাম। 3:30 পৰা ষ্টাৰ্ট কৰিম আৰু টিউশ্যন কৰা। লগতে ছটাটো মোৰ মেইন গাইছ, কাৰণ যেনেকুৱা বতৰ হৈছে, এতিয়াই ৰ'দ দিয়ে, এতিয়াই বৰষুণ দিয়ে, তো ছটাটো আনোৱেই আৰু। এয়া চাওক মেটেকা ফুলবিলাক কি ধুনীয়া লাগিছে নহয়, গোটেই মেটেকা ফুল ফুলি আছে সেই আগলৈকে। তো আজি এনেই ভিডিঅ'টো বনালোঁ আৰু বহুত দিন যিহেতু ইউটিউবতো ব্লগ দিয়া নাই, ফেচবুকতো দিয়া নাই, তো তাৰ কাৰণে ঘৰত কি কৰিলোঁ বা টিউশ্যন আহিলোঁ তেনেকৈ আৰু। তো ৰ'দ দিছে, মানে ৰ'দ দিয়া নাছিল, পটকৈ আকৌ জোৰকৈ দি দিলে ৰ'দটো, ঠিক নোহোৱা হৈছে বতৰৰ নহয়নে। তাৰ কাৰণে চৰাটো টানি লৈছোঁ। আৰু মানে কি গম পাইনে গাইছ, ভিডিঅ' তাৰে পাছত ফেচবুকত ফটো দিয়া, এইফালে ইউটিউবতো দিওঁ মাজে মাজে, তাৰে লগতে টিউশ্যন, ঘৰৰ কাম, সকলোখিনি কিবাকৈ মিলাইছোঁ আৰু উপায় নাই, নহয়নে গাইছ। আৰু লগতে আৰু এটা কাম হওঁকৈ আছে, সেইটো মানে তেনেকৈ
দীঘলীয়াকৈ নহয়, যদি হয় কামটো আৰু মানে তো জনাম আপোনালোকক। তেনেকুৱা এটা কামো সহকৈ আছে, এইবাৰ সেইটো কাম আহিলে সেইটো কামো হ'ব, চবখিনি মিলাব লাগিব আৰু উপায় নাই গাইজ, কিবাটো কৰিব লাগিব। পইচা হাতত নাথাকিলে একদম নহয়। এতিয়াতো মই পইচা যদি মোৰ হাতত নাথাকে মই কি ক'ম, মই পাগল হৈ যাওঁ গাইজ। বিশ্বাস কৰিবনে, মোৰ হাতত মানে পইচা থাকিবই লাগিব, 5-6 হাজাৰ এনে হ'লেও থাকিব লাগিব, নিজৰ খৰচৰ কাৰণে হ'লেও। এনেকুৱা হৈছে আৰু এতিয়া সকলোকে পইচাটো দৰকাৰ হয়ে ন, আমি পইচাৰ কাৰণেই কাম কৰোঁ। তেনেকৈ কথা কৈ মই টিউশ্যন পাম আৰু এই বস্তুটো ইমূৰৰ পৰা সিমূৰলৈকে কোনো নাথাকে। এয়া গাইজ, মই টিউশ্যন পালোঁ, সেইফালেৰে সোমাই যাম, তাৰপিছত টিউশ্যন কৰোঁ। আৰু আজিৰ ব্লগটো ইয়াতে সমাপ্ত কৰোঁ দিয়ক, পাছত আকৌ দিম বাৰু, দেখুৱাই থাকিম নহয় কিবা কিবি ব্লগ বনাম। আৰু এইফালে আমাৰ গাঁৱৰ ফালে যায়, এইবিলাক চবটো গাঁৱে, মেইন গাঁৱলৈকে য'ত শিৱৰাত্ৰি হয় সেইফালে যাব এইটো ৰাস্তা। আৰু এইডাল কি ডাঙৰ চক, তাত কপৌ ফুলো আছে, কিন্তু কপৌ ফুল লগাই নাই, গছ আছে। তো দিয়ক গাইজ, বাই বাই, আজিলৈকে আহিছোঁ। যদি ভাল পায় মোৰ ভিডিঅ'বিলাক চাই পেজটো ফ'ল' কৰি দিব। বাই বাই।